মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ 20টা আৰ্হি প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল, পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান? এ 4000 ডিগ্ৰী চেলছিয়াছ, বি 5000 ডিগ্ৰী চেলছিয়াছ, চি 6000 ডিগ্ৰী চেলছিয়াছ, ডি 7000 ডিগ্ৰী চেলছিয়াছ। আৰু ইয়াৰ সঠিক উত্তৰ হ'ল অপশ্যন চি 6000 ডিগ্ৰী চেলছিয়াছ। কুৱেশ্যন নম্বৰ 2, গুৰুমণ্ডল স্তৰটো প্ৰায় কিমান কিলোমিটাৰ ডাঠ? এ প্ৰায় 2700 কিলোমিটাৰ, বি প্ৰায় 2800 কিলোমিটাৰ, চি প্ৰায় 2900 কিলোমিটাৰ, ডি প্ৰায় 3900 কিলোমিটাৰ। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি প্ৰায় 2900 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 3, পৃথিৱীৰ গৰ্ভ মানে কি? এ কেন্দ্ৰমণ্ডল, বি গুৰুমণ্ডল, চি আন্তঃকেন্দ্ৰমণ্ডল, ডি আন্তঃগুৰুমণ্ডল। ইয়াৰ সঠিক উত্তৰ হ'ল অপশ্যন এ কেন্দ্ৰমণ্ডল। কুৱেশ্যন নম্বৰ 4, পানীৰ ৰূপত পৃথিৱীত পৰা অৰ্ধক্ষেপণৰ নাম? এ বৰষুণ, বি মেঘ, চি বৰফ, ডি নিয়ৰ। ইয়াৰ সঠিক উত্তৰ হ'ল অপশ্যন এ বৰষুণ। কুৱেশ্যন নম্বৰ 5, কাঠফুলা আকৃতিৰ শিলা পোৱা ঠাই? এ মৰুভূমি, বি নদী উপত্যকা, চি প্লাৱনভূমি, ডি মালভূমি। ইয়াৰ সঠিক উত্তৰ হ'ল অপশ্যন এ মৰুভূমি। কুৱেশ্যন নম্বৰ 6, অশ্বক্ষুৰা আকৃতিৰ হ্ৰদ সৃষ্টি হোৱা ঠাই? এ হিমবাহ অঞ্চল, বি নদী উপত্যকা, চি মৰুভূমি, ডি উপত্যকা অঞ্চল। ইয়াৰ সঠিক উত্তৰ হ'ল অপশ্যন বি নদী উপত্যকা। কুৱেশ্যন নম্বৰ 7, কোনটো প্ৰাকৃতিক পৰিৱেশৰ উপাদান নহয়? এ পৰ্বত, বি ঘৰ, চি নদী, ডি উপত্যকা। ইয়াৰ সঠিক উত্তৰ হ'ল অপশ্যন বি ঘৰ। কুৱেশ্যন নম্বৰ 8, পৰিৱেশক ঘাইকৈ কেইটা ভাগত ভগাব পাৰি? এ এটা ভাগত, বি দুটা ভাগত, চি তিনিটা ভাগত, ডি চাৰিটা ভাগত। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি দুটা ভাগত। কুৱেশ্যন নম্বৰ 9, উত্তৰ কাছাৰ পাৰ্বত্য জিলাখনক বৰ্তমান কি নামেৰে জনা যায়? এ কাৰ্বি আংলং, বি উত্তৰ কাছাৰ, চি ডিমা হাছাও, ডি ওপৰৰ এটাও নহয়। ইয়াৰ সঠিক উত্তৰ হ'ল অপশ্যন চি ডিমা হাছাও। কুৱেশ্যন নম্বৰ 10, অসম কৃষি উৎপাদিত শস্যক ডেছ প্ৰধান ভাগত ভাগ কৰিব পাৰি? এ এটা, বি দুটা, চি তিনিটা, ডি চাৰিটা। আৰু ইয়াৰ সঠিক উত্তৰ হ'ল অপশ্যন চি তিনিটা। কুৱেশ্যন নম্বৰ 11, উত্তৰ পূব ভাৰতত মুঠতে কেইখন ৰাজ্য আছে? এ 6খন, বি 7খন, চি 8খন, ডি 9খন। ইয়াৰ সঠিক উত্তৰ হ'ল অপশ্যন চি 8খন। কুৱেশ্যন নম্বৰ 12, মৰুভূমি অঞ্চলত ডেছ উদ্ভিদ পোৱা যায়? এ চিৰসেউজীয়া, বি কাঁইটীয়া, চি তৃণজাতীয়, ডি গুল্মজাতীয়। ইয়াৰ সঠিক উত্তৰ হ'ল অপশ্যন বি কাঁইটীয়া। কুৱেশ্যন নম্বৰ 13, ঝুম খেতি পদ্ধতি অৱলম্বন কৰা হয়? এ পাৰ্বত্য অঞ্চলত, বি নৈকাষৰীয়া অঞ্চলত, চি মৰুভূমি অঞ্চলত, ডি সমভূমি অঞ্চলত। আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ পাৰ্বত্য অঞ্চলত। কুৱেশ্যন নম্বৰ 14, অসমৰ উল্লেখযোগ্য ভৌগোলিক অৱয়ৱটো? এ নদীদ্বীপ মাজুলী, বি শিৱসাগৰ, চি অসমৰ মৌচুমী জলবায়ু, ডি ওপৰৰ এটাও নহয়। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ নদীদ্বীপ মাজুলী। কুৱেশ্যন নম্বৰ 15, তলৰ কোনটোৱে পৰিৱেশৰ ক্ষতি কৰে? এ গছ-গছনি, বি জীৱ-জন্তু, চি প্লাৱনভূমি, ডি কল কাৰখানাৰ আৱৰ্জনা। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি কল কাৰখানাৰ আৱৰ্জনা। কুৱেশ্যন নম্বৰ 16, কোনে গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল? এ শ্ৰীগুপ্ত, বি হৰিসেন, চি পুষ্যবৰ্মন, ডি চন্দ্ৰগুপ্ত। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ শ্ৰীগুপ্ত। কুৱেশ্যন নম্বৰ 17, পল্লৱ ৰাজ্যৰ ৰাজধানী কি আছিল? এ কাঞ্চী, বি কাঞ্চীপুৰম, চি মহাবলী, ডি মহাবলীপুৰম। আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি কাঞ্চীপুৰম। কুৱেশ্যন নম্বৰ 18, ৰংঘৰ কোন জিলাত আছে? এ ডিব্ৰুগড়,
বি শিৱসাগৰ, চি তেজপুৰ, ডি নগাঁও। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি শিৱসাগৰ। কুৱেশ্যন নম্বৰ 19। পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? এ 1525 খ্ৰীষ্টাব্দত, বি 1526 খ্ৰীষ্টাব্দত, চি 1625 খ্ৰীষ্টাব্দত, ডি 1626 খ্ৰীষ্টাব্দত। আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি 1526 খ্ৰীষ্টাব্দত। কুৱেশ্যন নম্বৰ 20। অসমৰ ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা আছিল এ ৰমানন্দ, বি গুৰু নানক, চি শংকৰদেৱ, ডি মাধৱদেৱ। আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ ৰমানন্দ। আৰু ইয়াতে আজিৰ ভিডিঅ'টো সমাপ্ত হ'ল। ইয়াৰ পিছত এনেকুৱা ধৰণৰ ভিডিঅ' আকৌ আগবঢ়োৱা হ'ব। ধন্যবাদ।